হাই গাইজ, চাওক এখন কি আপোনালোকে দেখিছে নাই কটাৰী মানে আজি কিবা এটা খাম, বতৰটো ভাল কৰিছে সেইকাৰণে এতিয়া মই কলপাত কাটিব আহিছোঁ। এইপিনে কলপাত প্ৰথমত কলপাতখিলা কাটি লওঁ। চাওক মানে কলপাতখনৰ আগটো নাই, মানে কিবা কাৰণত কাটি নিয়া হ'ল নেকি, সেইকাৰণে এতিয়া আমি টেঙা খাম। মানে আজি একদম বতৰ ভাল কৰিছে সেইকাৰণে ৰবাব টেঙা খাওঁ বুলি ভাবিছোঁ। এইপিনে আমাৰ ভাইটিটোও খাবৰ কাৰণে ৰখি আছে, হয় নাই ভাইটি? অঁ, এতিয়া আপোনালোকে চাই থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইপিনে কলপাতখন কাটি লোৱা হৈ গ'ল আৰু ভাবিছোঁ ভালদৰে ধুই লওঁ বুলি। এইপিনে চাওক মানে একদম বগা বগা লাগি আছে সেইকাৰণে, তাৰপিছত একদম মজাকৈ খাম, মানে ভাইটি এজনো আহিছে খাম বুলি। চাওক আৰু এইপিনে আমাৰ ধানখিনি মানে ইয়াতে থৈ দিব লগা হৈছে, ভঁৰালটো ভালদৰে বনাই হোৱা নাই সেইকাৰণে আমাৰ ভঁৰালটো দেখাম। এইপিনে মানে প্ৰথমত কলপাতখিনি আৰু এইপিনে টেঙাটো থৈ লওঁ। এইপিনে ভাইটিয়ে টেঙাটো লৈ আহিছে, মানে দাঙিবই নোৱাৰিছে। চাই থাকক ভিডিঅ'টো। এইপিনে ইয়াতে আমি খাম বুলি ভাবিছোঁ, মানে ইয়াত পাতিখন পাৰি থৈছোঁ, এতিয়া ইয়াতে বহিম মানে খাম আৰু একদম বিন্দাছ খাম ন ভাইটি? কেনেকুৱা লাগিব খাই? একদম মজা লাগিব ন? এইটো আমাৰ মানে পদূলিটো চাওক, এইপিনে একদম আমাৰ মানে পদূলিটো পাৰ হৈয়ে মানে একদম পদূলিটো পাৰ হৈয়ে আমাৰ পথাৰখন পায়। এইপিনে একদম পূৰা দাৱনীবিলাকে ধান দাই আছে, কিন্তু ইয়াৰ পৰা দেখি নাপায়। মানে আপোনালোকে ক'বচোন মানে কোনে কোনপিনে খায়। আমাৰ মানে মোৰ মাৰ ঘৰত এইপিনে খাইছিলোঁ, মানে এতিয়া মানে মোৰ মানুহজনৰ ঘৰত এইপিনে খাব লগা হৈছে। এতিয়া আমি এইপিনে খাম। আহক এতিয়া টেঙাটো কাটি লওঁ। গাইছ, এইপিনে মানে টেঙাটো কাটি আছোঁ, চাই লওক একদম হাতখনত ধৰিবই পৰা নাই, ইমান ডাঙৰ। মানে প্ৰথমত মানে এইটো টেঙাটো কাটোতে একদম চকুতে জিম পৰে, মানে একদম চকু পানী ওলাই যাওঁ কৰি যায়। টেঙাটো কাটি লওঁ। আপোনালোকে কোনে কোনে টেঙা খালে ক'ব দেই, এনেকুৱা ৰবাব টেঙা, আৰু কাৰ কাৰ ফেভৰেট কমেণ্টত মানে ক'ব নাপাহৰিব। এইপিনে ৰবাব টেঙাৰ কেইটা বাকলি গুচাই লোৱা হ'ল। আপোনালোকে কিছুমানে এইটো ৰবাব টেঙা বা ৰঙা টেঙাও বুলি কয়, কি কয় আপোনালোকে কমেণ্টত ক'ব হা। মানে আমি এইটো ৰবাব টেঙা বুলি কওঁ। আজি মানে ৰবাব টেঙাটোৰ মোৰ ষ্টাইলত খাম বুলি ভাবিছোঁ। মানে বহুতে বেলেগ বেলেগ ষ্টাইলত খায়, আজি মানে মই মোৰ ষ্টাইলত খাম বুলি ভাবিছোঁ। সেইকাৰণে আপোনালোকেও খাব পাৰে, আৰু আপোনালোকে মানে এতিয়া দেখিলে হাঁহিব চাবি, একদম ধুনীয়া মানে ধুনীয়া পাত উঘালিব আহিছোঁ, একদম সৰু সৰু হৈ আছে চাওক। এইপিনে চাওক একদম সৰু সৰু হৈ আছে। আপোনালোকে আকৌ কমেণ্টত নক'ব দেই, মানে একদম ইমান সৰু সৰু ধুনীয়া খাইছে বুলি। একদম চাওক একদম ধুনীয়াখিনি অকণমানি অকণমানি হৈ আছে। এইপিনে চাওক মানে এয়াই কেইজোপা মানে একদম সৰু সৰু হ'লেও উঘালি লৈ যাওঁ। এয়া ধুনীয়া উঘলা হৈ গ'ল। আৰু মানে আদা, এইপিনে চাওক আদা, এতিয়া মানে আদা উঘালিব আহিলোঁ। এয়া মানে এজোপাকে উঘালি লওঁ। এইপিনে চাওক এতিয়া মানে একদম আদা উঘালি ল'লোঁ। এইখিনি মানে টেঙাখিনি এতিয়া গুচোৱা হৈ গ'ল ধুনীয়াকৈ। মানে এতিয়া নিমখখিনি দি লওঁ, আৰু এইপিনে ধুনীয়া চাওক একদম অকণমানি অকণমানি এইখিনি ভালকৈ কুটি লৈ আৰু ওপৰতে কুটি দিওঁ। আৰু মানে আপোনালোকক কথা এটা কওঁ বুলি ভাবিছিলোঁ, মানে মোৰ আগতে ভিডিঅ' মানে ইমান বনাই একদম ভিউজ নাহিছিলে, কিন্তু মানে এই দুদিনতে একদম এটা ভিডিঅ' মানে 2K হৈ গৈছে, সেইকাৰণে একদম মনটো বহুত ভাল লাগিছে। আৰু আপোনালোকক সকলোকে মানে ইমানখিনি মানে মোৰ ভিডিঅ'বিলাক চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ। আৰু এইপিনে আদা মানে কাটি দিওঁ। এতিয়া এইখিনি মানে একদম দুখন হাতে একদম ধুনীয়াকৈ মিক্স কৰি দিছোঁ। আৰু একদম জলকীয়া আছে, কিন্তু নিদিওঁ, সৰু সৰু মানে আমাৰ ভাইটি আছে ন, সিহঁতে ঝাল খাব নোৱাৰে যে, সেইকাৰণে সিহঁতে এক্সট্ৰাকৈ মানে থৈ লওঁ। ঝাল খাব পাৰিবা নাই? অঁ পাৰে কিন্তু মানে। আৰু আমাৰ ছোৱালীজনীও আছে, আৰু খুৰীদেউৰ ছোৱালীজনী আছে, সিহঁতৰ মানে বেলেগকৈ ভাগ কৰি লওঁ, তাৰপিছত আমি মানে একদম জালকৈ খাওঁ।
একদম চবকে বটাই দিলো আৰু একদম নিজে খাবলৈ একদম এতিয়া মানে একদম পুৰা খাওঁ খাওঁ লাগি আছে একদম চাওক ইমান ঝাল দি ললো হাঁহি দিয়া আমাৰ লগত খাই থকা ভাইটিজনৰ নামটো কৈ দিয়া ভাইটি কল্যাণ কি লিখা কল্যাণ হাজৰিকা আৰু আমাৰ ভিডিঅ'টো লাইক কৰি দিবা ন এইপিনে একদম পুৰা গোটেইখিনি খাই শেষে কৰিলো আৰু একদম মজা লাগিলে খাই ভাতৰ দৰে খাইছো তাৰমানে আৰু মানে এতিয়া খাই শেষ হৈ গ'ল আৰু আপোনালোকক আমাৰ ভঁৰালটো দেখামগে পুৰিলে ন পুৰা চা একদম ভাইটি কান্দি গ'লগে আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই বাই নেক্সট ভিডিঅ'ত লগ পাম